আৰু ধুনীয়া পৰিৱেশ আছে দেখাবলৈ চেষ্টা কৰিম। যেফালে গাঁৱৰ ফালে আহিছোঁ, ভাল লাগিছে মনটো। আপোনালোকেও আহক যদি গাঁৱৰ পৰা দূৰত আছে। মই এনেই বহি আছিলোঁ, ভাবিছিলোঁ অলপ ওলাই যাওঁ, ভাল লাগিব। কিন্তু ইয়াতে গম পাইছোঁ ইমান গৰম চাইকেল চলাই আহি কি ৰ'দ, বাপৰে বাপ। আৰু এটা কথা, এই জিৰণি ঘৰটো মানে আগতে চবেই গাই মেলি যি বেয়া কৰি পেলাই, এতিয়া এটা কাৰণত ভাল লাগিছে, ইয়াত দেখিবলৈ পাইছে ভগৱানৰ ফটো লগাই দিয়া, যোনে যোনে পিকোৱা নাই মানে। আৰু ভালে আছে জিৰণি ঘৰটো, ভাল লাগিছে। তো অলপ আগত যাওঁ বলক, কিবা কিবি দেখাবলৈ চেষ্টা কৰিম, ভাল ভাল বস্তু যদি আছে আগত। আহি পালোহি ধনশিৰি কিনাৰত। চাওকচোন কি সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছে, কি ধুনীয়া এটা পৰিৱেশ মানে। আৰু ইয়াত বেছিকৈ ছানছেট হ'লে বেছি ভাল লাগিব সন্ধিয়া সময়ত। মই অলপ সোনকালে গুচি আহিলোঁ। আৰু ইয়াত দেখিবলৈ পাইছে এনেকৈ মানুহে মানে নদীৰ কিনাৰত ঘৰ পাতি আছে, সম্ভৱ এনেকৈ ভাঙি গ'ল চাগে ইয়াৰ পৰা, আৰু এতিয়া কিনাৰত থাকিব লগা হৈছে। হে গাইজ, ফাইনেলি আহি কি এটা সুন্দৰ জেগাত পালোহি। চাওকচোন চবফালে নদী, মজা লাগিছে। কি এটা সুন্দৰ পৰিৱেশ মানে, এনেই ক'ব নোৱাৰে। আপুনি যেতিয়া চহৰৰ পৰা গাঁৱলৈ বহুত দিনৰ মূৰত আহিব, তেতিয়া এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পায়, বা মানে এটা মনত ভাল লাগে যে ইমান দিনৰ মূৰত গাঁৱলৈ আহিছোঁ। আৰু গাঁৱৰ পৰিৱেশটো সকলোৱে মিছ কৰোঁ। কি ধুনীয়া এটা পৰিৱেশ দেখিব পাইছে। আৰু মই এনেকৈ নদীৰ মাজত এনেকৈ এটা হেৰি বনাই থোৱা আছে, থিয় হৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা বস্তু চাব নেকি, ফেৰীখন চৌকে, জাহাজ এখন, জাহাজ মানে ফেৰী আছিলে আগতে, থওঁতে বেয়া হৈ গ'লগৈ। কাজলি জপা দুচকুৰ পতা সেউজে ভৰা কণী পথাৰ, চকুৰে নমনি নেদেখা শিপা, মৰমে আৱৰা হিয়াৰে নচাৰ, কতনো কবিতা দেখিছোঁ। এই জাহাজখনৰ মটৰ লাগিয়ে আছে, দেখাইছোঁ। দেখিব পাইছে জাহাজখনত মটৰ লাগিয়ে আছে, কিন্তু বহুত পুৰণি মানে, বহুত পুৰণি কিন্তু। ত' গাইজ আৰু আগত যাওঁ বলক, আগত আৰু ধুনীয়া পৰিৱেশ আছে দেখাবলৈ চেষ্টা কৰিম। বহুত দিনৰ মূৰত এইফালে গাঁৱৰ ফালে আহিছোঁ, ভাল লাগিছে মনটো। আপোনালোকেও আহক যদি গাঁৱৰ পৰা দূৰত আছে, কেতিয়াবা মাজে মাজে আহি থাকক, খুব ভাল লাগে গাঁৱত আহি পেলাই। জগাৰে গান শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি, ঠিক আছে। আহি একদম পুৰা মজা এটা জেগা পাইছে, চাব নেকি? আৰু ইয়াতে বিভিন্ন এনেকৈ গানৰ শ্বুট কৰিবলৈও আনে, বা মানুহ অহা দেখিবলৈ পোৱা যায়। মই এতিয়া ৰিচেণ্ট দেখি আহিছোঁ, গানৰ শ্বুট কৰি আছে। বস্তু এটা চাব নেকি? এইফালে ছানছেট হৈছে, আৰু এইপিনে একদম কি ধুনীয়া মানে। আপোনালোকে কেমেৰাত ইমান ধৰিব নোৱাৰিব, নিজে আহি যোনটো ফিল ইয়াত পাহি ন, অলপ বহি লৈছোঁ। কি সুন্দৰ পৰিৱেশ।
এনেকুৱা পৰিৱেশত যদি থাকিবলৈ মজা লাগি গ'ল তেনে শুই দিছোঁ আৰু ভাল লাগিছে যাওঁ অলপ পানীটো চাই আহোঁ ইমান ওচৰলৈ আহিছোঁ যেতিয়া পানী অলপ পানীটোতো চাব লাগিবই ন অলপ যাওঁ মোবাইলটো পৰিবলৈ লৈছিলে সেই অলপতে বাচিছে আৰু এয়া যাবলৈ চেষ্টা কৰিছোঁ ৰখিব অলপ পানীৰ ওচৰলৈ পানী চুই দিলোঁ পানী দেখিছো তোমাৰ কলিতিয়ে গীত গানে প্ৰকৃতিয়ে সাৰ পালে সেউজী সেউজী সেউজীয়া জীৱনৰে বিৰিখনে জানে জানে যাওঁগৈ আৰু বহুত দেৰি হৈ গ'ল অকলে আহিছিলোঁ আৰু হৈ গ'লে আকৌ দিগদাৰ হ'ব যাওঁগৈ তো ভিডিঅ'টো চাই কেনে লাগিলে ক'ব আৰু মোৰ চেনেলত যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভালকৈ থাকিব টিল দেন টাটা বাই বাই থেংক ইউ লাষ্টত বাই বাই দি থৈ যাওঁ বাই 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 সূৰ্য বাই বাই নদী বাই 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 সকলোৱে ভালকৈ থাকিব আকৌ আহিম নিশ্চয় লগ পাম সকলোকে বাই বাই আৰু মোৰ চাইকেলখন দেখিছে ক'ত থৈ দিছোঁ সুন্দৰকৈ মানে এই চিটটোতে এইটো এনেকৈ ৰখাই লৈ আৰু ইয়াতে মানে এনেকৈ মোবাইলটো দি লৈ মই ভিডিঅ' কৰি আছিলোঁ আৰু চাইকেলখনক বহুত বহুত ধন্যবাদ এইখনে মোক মানে বহুত জেগাত লৈ গৈছে আৰু আপোনালোকক এনেকৈ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দেখাবৰ কাৰণে এইখনে মোক বহুত সহায় কৰিছে তো বহুত বহুত ধন্যবাদ মোৰ চাইকেলখন চলি জপা দুচকুৰ পতা সেউজেৰে ভৰা কণী পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা ভৰা কণী পথাৰ